এটি পৰুৱাৰ সৈতে মোৰ বাৰ্তালাপ। এই পৰুৱাটোৰ সৈতে মই কথা পাতিছোঁ আৰু ইয়াৰ লগৰবোৰক মই থৈ আহিছোঁ এঠাইত, মই লৈ যাম। এই পৰুৱাটোৰ লগত মই বহুত সময় কথা পাতিলোঁ। ইয়াক মই লৈ যাম এতিয়া ইয়াৰ লগৰবোৰৰ ওচৰলৈ। এয়া মই ইয়াক থলোঁ আৰু আপোনালোকে নিশ্চয় দেখা পাইছে যে অকল ইয়েই নহয়, ইয়াৰ লগত আৰু হেজাৰ পৰুৱা আছে। এই পৰুৱাবোৰে মোৰ লগত কথা পাতিছে। এয়া মই দেখাইছোঁ পৰুৱাৰ সংসাৰ। আমাৰ এখন ছবি আছিল বৰুৱাৰ সংসাৰ। সেই বৰুৱাৰ সংসাৰ নহয়, এইখন হ'ল পৰুৱাৰ সংসাৰ। সুন্দৰ এটা ভাস্কৰ্য জ্ঞানদীপ মোৰ ভাইটি, আৰু সি কি সুন্দৰভাৱে বনাইছে দেখিছেনে? এটা পৰুৱাৰ সংসাৰ। এই পৰুৱাবোৰ বনাই থৈছে, কি সুন্দৰ সুন্দৰ পৰুৱা। আৰু গোটেই পৰুৱাবোৰক ফিনিচিং কৰিবলৈ বাকী আছে। তথাপিও এই যে মই দেখাইছোঁ এটা পৰুৱাৰ সংসাৰ।